বিহনে মই যে নহয় নোৱাৰি থাকিব তুমি নহলে প্ৰতিটো পল তোমাতে বিলি তুমি জানা মোৰ মৰমৰে চিন তোমাৰো বিহনে। হেল্ল' গাইজ, বহুত দিনৰ মূৰত আপোনালোকলৈ ভিডিঅ' এটা আগবঢ়াইছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু আজি এয়া 8 অক্টোবৰ, মোৰ লগৰজনী আজি মেহেন্দি হয়। আৰু এয়া তাই এয়া দেখিছেনে মেহেন্দি আঁকি আছে এয়া। আৰু মোৰ ওচৰতে এয়া স্মৃতি, এয়া মোৰ কলেজৰ ফ্ৰেণ্ড হয়। আৰু তাই ইজনী হৈছে ডিম্পী, তাই হৈছে মোৰ সৰুৰ পৰাই আমি একেলগে পঢ়া দুইজনী। জ্যোতিত নিম্ন শ্ৰেণীৰ পৰাই পঢ়া আৰু একেবাৰে গ্ৰেজুৱেশ্যন কমপ্লিট কৰালৈকে দুইজনী একেটা মানে শেষলৈকে একেলগে পঢ়িছিলোঁ, একেখন স্কুল একেখন কলেজতে। আজি এই বিশেষ দিনটো তাইৰ লগত উপস্থিত আমি সকলোৱে আছোঁ। সকলো মানে কি, স্মৃতি মই এনেকৈ আছোঁ আৰু বাকীখিনি বিয়াৰ দিনা আহিব। আৰু আজি বিশেষকৈ তাই মেহেন্দি, তো আমি আজি দুজনী আহিলোঁ। আৰু তাইক এতিয়া মেহেন্দি আঁকি আছে আৰু আনফালে মোক আঁকিছে স্মৃতিয়ে। আৰু স্মৃতিক অঁকাৰ পাছত মই স্মৃতিক আঁকি দিছোঁ। এনেকৈ আৰু তাই সেই বিশেষ দিনটোত উপস্থিত থাকি ভালেই লাগিছে। আৰু তাই সেয়া আঁকি আছে, আমি এইফালে দুজনী এনেকৈ আঁকি আছোঁ দুজনীক। আৰু আনফালে মোৰ কেমেৰা ধৰিছে স্মৃতিয়ে, মই আঁকি আছোঁ, তাই কেমেৰা ধৰি সেয়া দেখুৱাই আছে মই কি আঁকিছোঁ। আৰু ইফালে তাই আঁকি প্ৰায় হৈছে, ভৰিত অলপ আঁকিবলৈ আছে, তাৰপাছত হৈ যাব। আৰু তাৰপাছত চলিব ফটোশ্বুট তেনেকেই আজি। আৰু এয়া দেখিছেনে ফুল কমপ্লিট হৈ গ'ল তাই। আৰু আনফালে এতিয়া ফটোশ্বুটৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰাই আছোঁ, যে এনেকৈ মাৰিবি তেনেকৈ মাৰিবি। আৰু সেনেকৈ আৰু তাই ফটো তুলিলে। পাছত বাৰু মই ফটোকেইখনমান ভিডিঅ'টো ফাইনেলি আমাৰ মেহেন্দিৰ ফটোশ্বুট আমাৰ কইনাৰ। আৰু এয়া আমি এতিয়া তাইৰ লগত এনেকৈ আৰু লগৰ ছোৱালীবোৰ এনেকৈ বিশেষ দিনটোৰ লগত থাকিলে সঁচাই বহুত ভাল লাগে। গধূলি হ'ল, সময়টো কেনেকৈ গৈছে ধৰিবই পৰা নাই। আৰু ইফালে এয়া স্মৃতি লগত আছে। আৰু এতিয়া আমি ভাত খাই ল'ম আৰু গোটেইকেইজনী। আৰু এয়া দেখিছেনে আমাৰ কইনা, পিছদিনা তাই জোৰোণ 9 অক্টোবৰ পিছদিনা। আৰু আজি এইটো 8 তাৰিখৰ আগদিনা ৰাতি। আৰু এয়া এতিয়া নহ'লে আমি খাই লওঁ শেষৰ ভাত সাজ আৰু একেলগে এনেকৈ ছোৱালী জীৱনৰ তাই আমাৰ লগত বিশেষকৈ। আৰু ভাত পানী খাই মেলি এতিয়া বাহিৰলৈ ওলাই আহিছে আমাৰ কইনাই নিজৰ এয়া পেণ্ডেলটো চাইছে, কিমান ভাল হৈছে কিমান বেয়া হৈছে। তাকে আৰু তাইক জোকাই আছোঁ যে তাই নিজে চাইছোঁ আৰু ইমান সময় পাইছোঁ ন, এনেকৈ তাইক কৈ আছোঁ। আৰু সোমোৱাব লাগে বিশেষকৈ, কিয়নো জানেই ন ছোৱালী। আৰু আচলতে এইটো সময়ত আৰু লগৰখিনিয়ে ওচৰত থাকিলে আৰু তাক বেছিকৈ আৰু কিমান কি লাগে আৰু সেইটো আপোনালোকক নক'লেও হ'ব। আৰু আমি তাইক সোমাবলৈকে চেষ্টা কৰি আছোঁ, বাহিৰলৈ আনি মেলি চাহ কেনেকুৱা লাগিছে এনেকৈ যি টি কথা কৈ মেলি। আৰু এতিয়া দেখিছেনে ইমান ধুনীয়াকৈ পেণ্ডেলটো দিছে নহয়। ভিতৰখিনি আপোনালোকক দেখুৱাম, চাই গৈ থাকক। আৰু কথা আৰু এইখন লাষ্টত তোলা ফটো আৰু ৰাতিলৈ গোটেইকেইজনীয়ে। আৰু ভিতৰে এয়া দেখিছেই নহয় কিমান ধুনীয়া লাগিছে এয়া পেণ্ডেলটো। আৰু এয়া সকলোখিনি দেখুৱাই আছোঁ, চাই থকা ভিডিঅ'টোত। আৰু পিছদিনা হৈছে তাই জোৰোণ। সেয়ে আমাৰ এগৰাকী দেখিছেই নহয় কথা, পুৰা কেমেৰাটো দেখুৱাই দিছে বোলে চা। আৰু তাই ফুল ছিঙিছে, ফুল বিশেষকৈ লাগে। এয়া মই ৰাতিপুৱাই শুই উঠিয়ে ফুল আনিবলৈ গ'লোঁ ওচৰতে বৰমাহঁতৰ ঘৰৰ পৰা। কিয়নো আমদালি এয়া গাঁঠিবৰ সময় হ'ল। আৰু সেইকাৰণে আমি ফুল সেনেকৈ ওচৰৰ পৰাই আনি দিলোঁ, আৰু অলপ সৰহকৈ লাগে যিহেতু। আৰু এয়া দেখিছে নহয় সকলোৱে, এয়া বৰমাহঁতেই আৰু এই ভণ্টিকেইজনী সেয়া মিলি সকলোৱে আমদালি গাঁঠিছে আৰু সকলোতে লগাই দিব এনেকৈ।
স্মৃতি ডাৰ্লিং এয়া তাই আমি এতিয়া দুজনী বাহিৰতে আৰু এইকণ সময় পাছত আমাৰ আৰু এয়া আমাৰ কইনা আজি 9 তাৰিখ আৰু এয়া তাই জোৰোণৰ কাৰণে সাজু হৈছে আৰু কিমান ধুনীয়া লাগিছে চাওকচোন আৰু আনফালে আমি এয়া তিনিগৰাকী একেলগে আৰু জোৰোণৰ আগমুহূৰ্তত তিনিগৰাকী এদি হৈ মেলি ল'লোঁ আৰু লগতে আৰু এতিয়া জোৰোণ আহি পাবৰ সময় হৈছে তেনেহ'লে চাই থাকক ভিডিঅ'টো আৰু এয়া জোৰোণ আহি পালেহি আৰু এতিয়া আৰু বাতেৰে আগুৱা জোন তৰাৰে তোমাক শুনো মদা আকাশত মায়াৰে নিচুকা সৰগী সৰগী মৰম আমাৰ দুটি মনে কেতি প্ৰাণ তোমার মোর প্রেমর মিলন জেনি সারা দেদা মরম খানি দিন তোমারে দেহত সপোন আঁকি দিন প্রতি পদকত ইয়ারে কোনত হৈৰম তোমারে দিথ আৰু জোৰোণ আহি পোৱাৰ পাছত তাইক এতিয়া মৃত্যুৰ পৰা লৈ গৈছে বাহঁতে আৰু ছোৱালী জীৱনৰ সঁচাকৈ এই মুহূৰ্তখিনি বহুত আচলতে দুখৰ বিষয় কাৰণ মানে কি ক'ম আৰু ভিডিঅ'টোত সকলো প্ৰকাশ পাইছে চাই থাকিব ভিডিঅ'টো বাতেৰে আগুৱা জোন তৰাৰে তোমাক শুনো মদা আকাশত মায়াৰে নিচুকা সৰগী সৰগী মৰম আমাৰ দুটি মনে কেতি প্ৰাণ তোমার মোর প্রেমর মিলন জেনি সারা দেদা মরম খানি দিন তোমারে দেহত সপোন আঁকি দিন প্রতি
পদকত ইয়াৰে কোনত ভৈৰম তোমাৰে দি থৰে প্ৰিয়া कैसी है माया धर के जिया कैसी है माया धर के जिया আৰু তাই এতিয়া জীৱনত অহা সকলো মানুহকে শ্বেয়াৰ কৰা ইয়াৰ মুহূৰ্তত মই ভিডিঅ' কৰি ৰাখিছিলোঁ সেয়া দেখিছোঁ আজি আমাৰ কইনাজনীক কিমান ধুনীয়া লাগিছে চাওকচোন ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে পাছৰখিনি নেক্সট এটা ব্লগত মই সকলোখিনি দেখুৱাম আৰু তাৰ বাবে মোৰ ভিডিঅ'টো চাব আৰু প্লিজ ন'টিফিকেশ্যন অন কৰি থ'ব বেল আইকনটো টিপি থ'ব কিয়নো মোৰ ইয়াৰ পিছৰ ভিডিঅ'টো অতি সোনকালেই পাব আৰু পাছৰখিনি ভিডিঅ' মই আপোনালোকত অতি সোনকালেই আগবঢ়াম তেনেহ'লে আজিলৈ বাই বাই